আমি মেডিকেলত কাম পাই গ'লোঁ আমি তিনিটাই পূৰা 4th গ্ৰেডৰ পৰীক্ষা দি পিনে আমি কাম পাই গ'লোঁ আমি তিনিটা ই এটা আৰু এতিয়া আপোনালোকক কামটো দেখাই দিম কামটো চাই লওক হেল্ল' গাইজ গুড মৰ্ণিং এভৰিৱান ৱেলকাম বেক মাই ইউটিউব চেনেল বিমান গোহাঁই ব্লগছ তো কি খবৰ আপোনালোকৰ আশা কৰোঁ খবৰ সকলোৰে ভাল মোৰো ভাল আৰু বৰ্তমান এতিয়া ৰাতিপুৱা বাজি গ'ল প্ৰায় 7:30 ওচৰা-ওচৰি আৰু মই এতিয়া যাম মেডিকেল কিয় কেলে মাজাকচি হাতকে মেডিকেলত কাম কৰিবলৈ যাম হাজিৰা 500 টকীয়া হাজিৰা কৰিব যাম লগৰ এটাই মই তো আজি আপোনালোকক দেখাম হাজিৰা কৰাটো হাজিৰা কেনেকুৱা কৰোঁ পাল মাৰি নে কি কেনেকৈ কাম কৰোঁ আপোনালোক দেখাম তো চাই থাকক বেকগ্ৰাউণ্ডবিলাক আপোনালোকে অলপ বেলেগ পাব পাৰে এইবিলাক অলপ বেকগ্ৰাউণ্ডবিলাক এটা ফালৰ দৃশ্যটো বেলেগ হৈ গ'ল বেলেগ হোৱাৰ কাৰণটো হ'ল কি মানে আমি আছিলোঁ ভাড়াঘৰত আৰু ঘৰটো শ্বিফ্ট কৰিলোঁ কালি ইয়াত বেলেগ এটা ঘৰত শ্বিফ্ট কৰিলোঁ এইটোৱে ঘৰটো আৰু এইফালে এনেকৈ ৰুম চুমবিলাক আছে আৰু এনেকৈ তো সেয়াই ঘৰটো শ্বিফ্ট কৰিলোঁ এইটো পাৰ্মানেণ্ট নিজৰ ঘৰ নহয় ঘৰটো জাষ্ট শ্বিফ্টহে কৰিছোঁ নিজৰ ঘৰ হ'বলৈ দিন আছে বহুত দিন আছে নিজৰ ঘৰ হ'বলৈ নিজৰ ঘৰ মাটি বাৰী হ'বলৈ বহুত দিন আছে বহুত এইবিলাক হিষ্ট্ৰী জড়িত হৈ আছে মানে সেইবিলাক এতিয়া নুলিয়াওঁ এইবিলাক ভিডিঅ'ত মই নকওঁ সেইকাৰণে তো আজি এনেই কৈ দিছোঁ অলপ আৰু এতিয়া কামলৈ যাবলৈ কাৰণে ভাত চাত ৰেডি হৈ আছে আৰু এইফালে কুকাৰত ভাত হৈ আছে বাকী তো গাইজ ভাতটো খাই লওঁ আৰু এইফালে ভাত লৈ লৈছোঁ এফালে বইল মগু দালি এফালে মায়ে লাই পিটিকা বনাই আছে এতিয়া মা ৰাতিপুৱাই ভাতটো পূৰা খাই লওঁ তাৰপিছত লগ পাই আছোঁ একেচাতে বাইনৰ ওচৰত তো গাইজ আমি আহি পাই গ'লোহি মেডিকেলত এতিয়া এফালে পূৰা আহি গ'লোগৈ মেডিকেল এনেকৈ আছে হাতত লৈছোঁ কোৰ হাজিৰা কৰিব আহিছোঁ আৰু এই মাটি দম সমান কৰিব লাগে তো গাইজ আমাৰ আৰু এজন কৰ্মচাৰী আহি পাই গ'লহি এয়া আমাৰ হাজিৰা কৰিবলৈ কাৰণে এয়া 3জন কৰ্মচাৰী মিলি পিনে এতিয়া মানে কামটো পূৰা কৰা হ'ব মানে এই মাটিখিনি এইফালে পেলাব লাগে পূৰা মিলাই দিব লাগে পাৰিবি নাই গজব বেজ্জতি হে আজি বোলে হেৰি নহয় মেলো গম আছে নাই আজি গোটেই হায়াৰ ছেকেণ্ডেৰী নে কৈ ষ্টুডেণ্ট সোপা কিবা চেকআপ কৰিবলৈ কাৰণে মেডিকেলত আহিব বোলে ফাটি গ'ল আমাৰ তিনিটা আজি আহিবলৈ পালে আমি প্ৰেমৰ সময় আজি আহিছোঁ আজি আহিবলৈ পালে গোটেই ল'ৰা ছোৱালী সোপা আহিব চাই থাকক এই আমাৰ হাজিৰা কৰা ল'ৰাকেইটা এই জলদি কৰ জলদি বিজি ভাই মিলাই কি তাৰ নিজৰ পৰা বনাইছ নেকি ৰাইচ দেই ৰাইচ এয়াই দিব ন কোনোৱে হাজিয়া এইটো হায়াৰ ছেকেণ্ডেৰী ছোৱালী সোপা কাৰণে লুকাই দিছে তাৰ হাগিব লাগিছে বুলি কৈ বাহানা দি বহি দিছে এইফালে আমি বাইনে চফা কৰি আছে কি সমান কৰি আছে ছোৱালী সোপা এইফালে আহিছিলে নহয় ছাইডত স্কুলৰ ছোৱালীকেইজনী আহিছিলে তেতিয়া ইমান এটা লাজ লাগিছিলে এইফালে মাটি দাঙি লৈ গৈ আছোঁ আমি দুটাই তপনে মই আমাক পঢ়োৱা বাইদেউ ওলাইছেহি নহয় আমিতো ছাৰপ্ৰাইজ হৈ গৈছোঁ ডাইৰেক্ট প্ৰেমহঁতৰ বোলে ঘৰলৈ যাওঁগৈ বুলি কৈছে প্ৰেমহঁতৰ ঘৰলৈ যাওঁগৈ বুলি কৈছে লাজৰ বিষয় হৈছে বোলে ইয়াত বহুত 500 টকা হাজিৰা কৰিবলৈ আহি গোটেই ষ্টুডেণ্ট সোপা ষ্টুডেণ্টটো মেটাৰ নকৰে বাৰু ষ্টুডেণ্টটো আমিও ষ্টুডেণ্টে আছিলোঁ হয় নাই কিন্তু ছাৰ সোপা ওলাই গৈছে ছাৰ বাইদেউ অলপ লাজ হৈ গৈছে আৰু একো নাই নে কৰি আছোঁ আৰু এতিয়া 12টা ওচৰা-ওচৰি হৈ গ'ল আমাৰ কাম প্ৰায় ইমানটো হৈ গ'ল প্ৰেমহঁতৰ চেহেৰাটো লুকাই দিছে দেই চাওঁ ল'ৰাটো ক'ৰ ডেকা ল'ৰাটো এইটো আধা আধি হৈছেগৈ আৰু তাকে এতিয়া কৰি আছোঁ এইফালে ধুবিয়ে কাপোৰ ধুই আছে ইয়াত
ঐ আনকালে চাহ নাই বোলে তপন আজি নাই নেকি বাটি মুখত লুচপা এটা মাৰি দিওঁ নেকি লুডি চপা এটা মাৰি দিওঁ নেকি মুখত চাহ নাই দেখোন দেই আনকালে চাহ নাই আজি চাহ অনা নাই আনিব চাগে চাহ আৰু চাহটো খাবলৈ পালে ভাল আছিলে এইফালে তো গাইজ বহুত অপেক্ষাৰ অন্তত ফাইনেলি চাহটো পালেহি এই আমাৰ ছাৰহঁতে খাই আছে দেই চাহটো খাই লওঁ তাৰপিছত লগ পাই আছোঁ আকৌ গাইজ আমি ভাত চাত খাবলৈ আহিছিলোঁ ভাত চাত খাই মেলি ল'লোঁ এতিয়া আৰু ইও ভাত চাত খাই মেলি আহি গ'ল কিহে খালি ঐ কিহে খালি ডিম এইটো বাইন 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 নিকাল বাৰ এইটো বাইন পূৰা ফিগাৰলি আহি গ'ল এইটো বাইন আমি আহিছিলোঁ তাৰপৰা এটা 20ত এতিয়া ইয়াত 2:20 হ'লেই ऐसे कैसे हाजिरा करेगा रे क्या गुंडा बनेगा तू হ'ব তো খাই বৈ এতিয়া কামৰ জেগাত পাই গ'লহি আৰু এবাৰ লাগি গ'ল ৰাইজে কামত তো ময়ো লাগি লওঁ অলপ কাম কৰা ভিডিঅ'টো দেখাই দিম কাম কৰি অলপ দেখাই দিম আপোনালোকক চাই লওক এইবিলাক সমান কৰিবলগীয়া দেই আমি কিমান স্পীডত কাম কৰিম চাব নেকি আপোনালোকে এইটো ক্লিপ নহয় দেখুৱাই আছোঁ কিমান স্পীডত কাম কৰিম চাওক এয়া পৰিৱেশটো এনেকুৱা হৈ আছে এইটো মেডিকেলৰ পিছফালৰ মানে পৰিৱেশটো এনেকুৱা এয়া আমাৰ লেবাৰ দুজন আৰু মই ছুপাৰভাইজাৰ মই মালিক মই ছুপাৰভাইজাৰ কাম কৰ চালা জল্দি জল্দি কৰ গধূলিলৈকে ক্লিয়াৰ হ'ব লাগিব চব আজিলৈ কাম চাম সামৰি দিলোঁ আৰু 4টা বাজি গ'ল এতিয়া এফালে মোৰ ব্লগ চাই আছে বোলে ছাৰে পুষ্পা নেকি এইফালে আমাৰ এটা ঘূৰাই দিবলৈ গ'লে আমাৰ ঠিকাদাৰ এটা আমাৰ মেইন ঠিকাদাৰ মানে সেই ঠিকাদাৰ এতিয়া এইবিলাক কুৰ্চীবিলাক অলপ ধুই পখালি পিনে ভিতৰত ভৰাই থৈ দিওঁ তাৰপিছত আজিলৈ আৰু কাম চাম সামৰি দিলোঁ আজি ইমানখিনি কৰিব পাৰিলোঁ তো ঘূৰাই চেট ধুই লগ পাই আছোঁ তো গাইজ আমি 500 টকীয়া হাজিৰা কৰি মেলি আহি আছোঁ আমি 3টা বাইক 3খন বুক কৰি থৈ আহিছোঁ পূৰা ডিলাৰত কামৰ পইচা পালে ডাইৰেক্ট বাইক উঠাই যাব মানে ছাৰপ্ৰাইজ হৈ যাব আপোনালোক আমি নিজে ছাৰপ্ৰাইজ হৈ গৈছোঁ অথনি বাইদেউ আহি পাইছে ডাইৰেক্ট তো গাইজ আজিলৈ ভিডিঅ'টো ইমানে আকৌ নতুন এটা ভিডিঅ'ত লগ পাম ইমানখিনিলৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে থেংক ইউ